হেল্ল' নমস্কাৰ মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। আজি আমাৰ প্ৰেম আৰু প্ৰতিবদ্ধতাৰ উৎসৱ, মানে আমাৰ বিবাহ বাৰ্ষিক এনিভাৰ্চেৰী। কিবা এটা কওঁ, কি কিবা এটা কি হ'ব দে, হেপী এনিভাৰ্চেৰী বুলি কওঁ। কিয় এটা কওঁ, হ'বচোন কি হ'বচোন ব'লা। সেয়া হৈছে গাইজ মোৰ লাজকৰীয়া মানুহজনে বহুত বেছি লাজ কৰে কেমেৰাত কিবা এটা কথা ক'বৰ কাৰণে। আচলতে চবেই কেমেৰা ফ্ৰেণ্ডলি নহয়। যা হওক, আজি আমাৰ মেৰেজ এনিভাৰ্চেৰী। বিয়া হৈছিলোঁ সেইদিনা, আজি প্ৰায় 6 বছৰ অতিক্ৰম হৈ গ'ল। সঁচাকৈ দিয়ক, যেতিয়া বিয়া হৈছিলোঁ তেতিয়া কি আপোনাৰ অৱস্থা আছিল। মোৰ হাতত 1 টকা নাছিল, নে তেওঁৰ হাতত 1 টকা, নে মোৰ হাতত 1 টকা। কিন্তু আজি কমচে কম নিজেও খাই আছোঁ আৰু লগতে আপোনাৰ এটা সন্তান আছে, সন্তানটোকো পঢ়াই আছোঁ। আমাৰ চব ঈশ্বৰৰ কৃপা। আৰু বিচনা এখন কিনিবৰ কাৰণে পইচা নাছিল, কিন্তু আজি ধুনীয়াকৈ চলিব পৰা হৈছোঁ। কাৰো তাৰে পৰা 1 টকা ধাৰ নোলোৱাকৈ চলি আছোঁ। যেতিয়া মোক মানুহজনে ভাল পোৱাৰ প্ৰস্তাৱ দিছিল, তেতিয়া মোৰ মানুহজনে কৈছিল যে তোমাৰ মোৰ ওপৰত বিশ্বাস আছেনে নাই। তেতিয়া মই কৈছিলোঁ আছে। মোক খুৱাব পাৰিম বুলি তুমি ভাবানে? মই কৈছিলোঁ যে কেতিয়াবা যদি লঘন দিব লগা হয় লঘন দিম দিয়া। তেতিয়া মানুহজনে মোক ওলোটাকৈ কৈছিল যে তুমি কেতিয়াও লঘন দিব লগা নহয়, লগা হ'লে মই তেজ বেচিম, তথাপিতো মই তোমাক কোনোদিনে লঘন নেপেলাওঁ। সেই কথাষাৰ শুনিয়ে মই তেওঁৰ লগত বিয়া বহিছিলোঁ। ফুল কনফিডেঞ্চ, মোক পূৰা ৰাণী কৰি ৰাখিব, মনৰ ৰাণী। নহ'ব পাৰে টকা পইচা মোৰ মানুহজনৰ, কিন্তু মই এজনী বহুত ভাগ্যৱতী মহিলা বুলিয়ে ক'ম। বহুতে কয় প্ৰেম মানে বিবাহ নহয়, কিন্তু মই ভাবোঁ যে প্ৰেমৰ অন্তিম পৰিণতি বিবাহ। বিবাহ এনেকুৱা এটা বান্ধোন যাৰ জৰিয়তে প্ৰেমক অফিচিয়েলি আৰু সামাজিক ৰূপে মান্যতা দিয়ে। আজি আমাৰ প্ৰেম আৰু প্ৰতিবদ্ধতাৰ উৎসৱ। মানুহজনে কেতিয়াবা কয় যে তোমাক মই অমুকটো দিম বুলি ভাবিছিলোঁ, দিব পৰা নাই ৰ'বা। অভাৱ পাইছা ন? মই কিন্তু কেতিয়াও মই মানুহজনক নকওঁ যে মোৰ অভাৱ হৈছে, মোৰ বহুত অভাৱ, মই বহুত দুখী। আচলতে মোক মানুহজনে সেনেকুৱা ফিল কৰিব নিদিয়ে, তেওঁৰ মৰমবোৰে। যি মহিলাই মিচিয়ৰ্ড হয় ন, সেই মহিলাই কোনো দিনে মানুহজনৰ ওচৰত অভাৱবোৰৰ কথা নকয়। যি মহিলাই মিচিয়ৰ্ড হয় সেই মহিলাৰ বাৰ্থডে নাপাতিলেও কোনো আপত্তি নকৰে মানুহজনৰ আগত। যি মহিলাই মিচিয়ৰ্ড হয় তেওঁৰ এনিভাৰ্চেৰীৰ দিনা কিবা গিফ্ট নিদিলেও মানুহজনক আপত্তি নকৰে। যি মহিলাই মিচিয়ৰ্ড হয় সেই মহিলাই যদি কিবা এটা বস্তু ল'ব খোজে আৰু মানুহজনৰ পকেটত যদি সেই বস্তুটো ল'ব পৰা পইচা নাথাকে, তেতিয়াহ'লে সেই সপোনক মোহৰিব পৰা ক্ষমতা থাকে। এই সেন্দুৰকণ বৈবাহিক জীৱনৰ বান্ধোনৰ প্ৰতীক হয়। এই সেন্দুৰকণক কোনো মহিলাই অপমান কৰিব নালাগে। আজিকালি নানান ধৰণৰ কথা শুনিব পাই থাকোঁ, কোনোবাই পলাই গ'ল, কোনোবাই কিবা হ'ল। এইবিলাক হ'ব নালাগে। সেন্দুৰকণৰ মৰ্যাদা ৰাখিব জানিব লাগে। প্ৰেমক মজবুত ভেটি প্ৰদান কৰে বিবাহে এজনে আনজনৰ প্ৰতি থকা দায়বদ্ধতা শিকায়। গতিকে সম্পৰ্কক গুৰুত্ব দিব শিকক। সম্পৰ্ক পইচাত কৰি বেছি গুৰুত্বপূৰ্ণ, কাৰণ এই জীৱনটোৰ অৰ্থ হ'ল সুখক ডিফাইন কৰা। পইচা প্ৰয়োজন হয়, কিন্তু জীৱনৰ একমাত্ৰ উদ্দেশ্য পইচা হ'ব নালাগে। সম্পৰ্কই আমাক মৰম, সমৰ্থন আৰু সামাজিক সম্বন্ধ প্ৰদান কৰে, যিয়ে আমাৰ মানসিক আৰু ভাৱনাত্মক স্বাস্থ্যৰ কাৰণে প্ৰয়োজন। গতিকে আপোনালোকৰ ওচৰত মই এটা অনুৰোধ কৰিম, বিশেষকৈ মহিলাসকলক। এয়া যে পৰকীয় সম্পৰ্ক বা পৰকীয় প্ৰেম চলি আছে, এইবিলাক মানে আপোনালোকে গুৰুত্ব নিদিব, সেইবিলাকৰ মনত নানিব। কেৱল মানুহজনৰ কথা ভাবিব আৰু
মানুহজনকে মানে সুখত ৰাখিবৰ কাৰণে যত্ন কৰিব। এইবিলাক দেখি সঁচাকৈ বহুত বেছি বেয়া লাগে আৰু পৰিৱেশটো বিনষ্ট হ'ব ধৰিছে। সেইকাৰণে কৈছোঁ এতিয়া ঈশ্বৰৰ ওচৰত আঁঠু লৈছোঁ যাতে আমাৰ সম্পৰ্কটো ভালেই ৰাখে ভগৱানে। পইচা নাথাকিলেও যাতে এতিয়া যেনেকৈ সুখ অনুভৱ কৰিব পাৰিছোঁ ঠিক সেনেকৈ যাতে সুখ অনুভৱ কৰিব পাৰোঁ আৰু মৰণলৈকে যাতে তেওঁৰ ওচৰত থাকিব পাৰোঁ সেয়াই কামনা কৰিছোঁ। বাকীনো কি আৰু ঈশ্বৰে যদি কৃপা কৰে পইচা আহিব। ভালপোৱা এক গভীৰ সম্বন্ধ আৰু ভাৱনা হয় যিয়ে দুজনৰ মাজত মৰম আৰু বুজাবুজি বুজায়। ই এক জটিল আৰু ব্যক্তিগত অনুভৱ হয়। যা হওক প্ৰেমৰ ওপৰত বহুত বেছি ক'লোঁ নেকি আজি। আচলতে আমাৰ প্ৰেম বেলেগ ধৰণে হৈছিল। এজনে আনজনক নেদেখাকৈ প্ৰেম কৰিছিলোঁ। তো মোৰ কাৰণে প্ৰেম শব্দটো স্পেচিয়েল দিয়ক। সেইকাৰণে মানুহজনে ভাত খুৱাই দিছে। আচলতে মই কাষতে ৰখি আছিলোঁ ভাত খুৱাই দিব বুলি ভাবি কিনে। তাৰপিছত মোৰ মনৰ কথাখিনি বুজি পালে বাৰু। তাৰপিছত নোকোৱাতে তেওঁ খুৱাই দিলে। তেওঁৰ হাতেৰে খোৱাৰ কাৰণে বেছি সোৱাদ পাইছোঁ নে মই ৰাঙালাওৰ তৰকাৰী ভাল পাওঁ। আগতেতো মই ৰাঙালাওৰ তৰকাৰী ইমান ভাল নাপাওঁ, কিন্তু আজি মোৰ ৰাঙালাওৰ তৰকাৰীখিনি সোৱাদ লাগিছে। কথা আছে আজি বিশেষ দিনটোত বিশেষ মানুহজনে খুৱাই দিয়াৰ কাৰণে ভাল লাগিছে। যা হওক এতিয়া ডিউটি যাব টাইম হ'ল মানুহজনৰ, যাৰ কাৰণে ৰাঙালাওৰ তৰকাৰী অলপ আচাৰ আৰু ভাত আনি কিনে দিছোঁ। তেওঁ বেছি খুৱাই নাই, মোকে খুৱাই আছে। মই অলপ ৰাক্ষস টাইপৰ মানুহ, তো অলপমান গুচি আহিলোঁ। গাইজ, এখন কাঁহীত এনেদৰে নিজৰ মানুহজনৰ লগত খোৱা মজাটোৱে বেলেগ। আচলতে এই মজাটো মই প্ৰায় লৈ থাকোঁ। এয়া যে কয় আঠমঙলা বুলি, আঠমঙলাত এইটো পৰ্ব চলে। আপোনাৰ মানুহজনে খোৱাখিনি পিছত কইনাজনীক খুৱাই দিয়ে নেকি, কিন্তু সেইবিলাক সৌভাগ্য মোৰ নহ'ল, কাৰণ মোৰ সেনেকৈ বিয়াই হোৱা নাছিল ঠিক সেনেদৰে। আৰু আপোনাৰ একেবাৰে ভেকুলীত বিয়াত কৰিও সৰু বিয়া হৈছিল, কিন্তু সুখী আছিলোঁ দিয়ক, কাৰণ মনে বিচৰা মানুহজনৰ লগত বিয়া হৈছিলোঁ। আৰু এইফালে দেখিছেনে ৰাক্ষসজনী, মই ৰাক্ষসনী কেনেকৈ ভাত খাই আছোঁ। মানুহজনে কৈছিল কি মোৰ অলপ ভাত বেছি হ'ব, তুমি আহাচোন খোৱা বোলে। তেতিয়া মই আৰু যাই কিনে পূৰা নেৰা নেপেৰা ধৰিছোঁ, পূৰা খাইছোঁ। তাৰপিছত আবেলিকে সন্ধিয়াকৈ এটা মানুহজনে টিকলামেন এটা কেক আনিলে আৰু 2টা চকলেট আনিছিল। আৰু এয়া আমাৰ কাষৰ ছোৱালী এজনী, সেইটো তাইৰ ভনীয়েক আহিছে, মাতি আনিছোঁ আচলতে। তাই চোতালত আছিল, বোলো কোনো নাই আমাৰ লগত কেক খোৱা মানুহ, আহ তই আহ। তাৰপিছত এইফালে আমাৰ বাবুৱে এতিয়া কেক কাটিব। এই দৃশ্যখিনিও দেখাই দিছোঁ একেলগে। সৰু সৰু অনুভূতিবিলাক, সৰু সৰু সুখবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সুখ বোলে শ্বেয়াৰ কৰিলে বোলে সুখ বৃদ্ধি হয়। সেইকাৰণে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগন্তুক দিনকেইটাত মানে মই সৰু সৰু বস্তুক লৈ যাতে সুখী অনুভৱ কৰিব পাৰোঁ, আৰু জীৱনটো যাতে এনেকৈ মই পালন কৰোঁ যে মোৰ কোনো যাতে হাবিয়াস নাথাকে, সেনেকৈ পালন কৰোঁ। বাকী আপোনালোকে আশীৰ্বাদ কৰিব দে গাইছ। কোনো চাইছ তই দেউতাক খুৱাই দি সেইকাৰণে দি খুৱাই দি নেকি, আগাতে দি খুৱাই দি দেউতাক। আৰু তুমি খাবা না? দিম পেলাবা নখাব লাগিব নেকি? বিলতে খাওঁ, কাক খুৱাব লাগিব ন? কি কৈছা তই? তই ৰহ খা, মায়ে ধৰ খা। এটা এখন কাগজ লৈ নি যা, যদি ঘৰক লৈ যাব যা। খাই ল'ব দে তাই। খুৱাই দি
কৈ দে শেষত গাইজ মানুহজনৰ লগত উঠা কেইটামান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়ঃ।